পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 11 মাৰ্চৰ পৰা 20 মাৰ্চলৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে হুনাৰ হাট মেলা। বিভিন্ন সা-সামগ্ৰীৰে ভৰা প্ৰায় 300খনৰো অধিক বিপণী স্থাপন কৰা হৈছে এই মেলাত। হুনাৰ হাট মেলাত অংশগ্ৰহণ কৰিছে 28খনৰো অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 6 শতাধিক প্ৰতিভাৱান শিল্পীয়ে। চাদৰ মেখেলা শাৰীকে ধৰি বিভিন্ন ৰাজ্যৰ পৰম্পৰাগত সাজ-পোছাকৰ লগতে উপলব্ধ হৈছে ন জ্যোতিৰ খাদ্য সম্ভাৰ। স্বদেশী হস্তশিল্প সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰো ব্যৱস্থা কৰা হয় এই মেলাখনত। হুনাৰ হাটলৈ অহা গ্ৰাহকসকলে উপভোগ কৰিব পাৰিব চাৰ্কাছো। আৰু লগতে মেলাখনত প্ৰত্যেক দিনা সন্ধিয়াৰ ভাগত আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানৰ। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট ৰেড জোন।